হাত ধুলি যা হাত ধুই যা দোস্তি অসমত এতিয়া কি চলি আছে নিগেটিভ পজিটিভ পজিটিভ নিগেটিভ তইও যাও দে দোস্তি এই চৰকাৰৰ মহিমা তুমি বুজি নাপাবা চিমন তাকে দে দোস্তি কিন্তু আমাৰ এই মদাহী সন্তাক চৰকাৰে কিন্তু বহুত অন্যায় কৰিছে দে দোস্তি খোৱা খোৱা দোস্তি আমি যে ৰোমেণ্টিক ফিল এটা কৰিছোঁ কিহৰ কাৰণে কৈছোঁ কোৱাচোন এই ৰঙা পানী টুপিৰ কাৰণে আকৌ তাকে এই চৰকাৰে ৰঙা টুপি এই দামটো বঢ়াই কিন্তু অন্যায় কৰিলে হয় আগতে খাওঁ হাফ এটা এতিয়া বাজেটটো মিলাই খাব লাগে কোৱাৰ্টাৰ এটা আজিকালি বটল এটা খাবলৈ ইমান চিন্তা কৰিব লাগে তোমাক কি ক'ম দোস্তি তাকেতো ইমান সহজ সৰল এই মদাহী মানুহখিনিৰ লগত চৰকাৰে কিন্তু সঁচাকৈ অন্যায় কৰিছে মদাহী মানুহে কেতিয়াবা প্ৰতিবাদ কৰা তুমি দেখিছা নাই আৰু নকৰেও তথাপিও কিন্তু চৰকাৰে দাম বঢ়াই নি আছে এই চিমন এই মদাহী মানুহখিনিয়ে চৰকাৰ চলাই আছে তুমি গম পাইছা তো এইবাৰ লকডাউন হওঁতে এই কথাটো বুজি পালো বুজিছা চৰকাৰে হেনো এইবিলাকৰ পৰা বহুত ৰয়েলটি পায় এই ৱাইন শ্বপ বন্ধ কৰি থৈছিলে নহয় খুলি দিবলৈ তৎজ্ঞান হেৰাই গ'ল তুমি মই এইবোৰ কথা ঢুকি নাপাওঁ বাদ দিয়াহে আগতে যদি হাফ এটা খাইছিলা এতিয়া কোৱাৰ্টাৰ এটাকে খাবা দিয়া ইমানবোৰ হট নিউজ মই গমেই নাপাওঁ বাদ দিয়াহে অসমত এতিয়া ইমানেই নিউজ চলি আছে চব হট নিউজেই কুল একো নাই অকণমান কুল কৰি দিব নোৱাৰি নি মানে তোমাৰ সেই ঠাণ্ডা মদটো খাই ল'লে চবকে কুল কৰি দিবলৈ মন যায় বুজিছা ঠিকেই কৈছা দোস্তি এইটো খালে কিবা জুচটো অকণমান বাঢ়িয়ে যায় আচ্ছা তুমি যে মূৰত গামোচাখন মাৰিছা ভাল কাম কৰিছা দোস্তি বুজি নাপালো নহয় ভাল কাম কৰিছা এতিয়া চোৱা তোমাক মই এক্সাম্পল এটা দিছোঁ অসমৰ বাহিৰৰ পৰা যে আমাৰ অসমলৈ মানুহবোৰ আহে তেওঁলোককতো গামোচাখন পিন্ধাই আদৰণি জনোৱা হয়নে নাই গামোচাখনেইতো আমাৰ অসমৰ প্ৰথম চিনাকি সেই বুলি ক'লেতো ভুল কোৱা নহ'ব হয়নে নহয় কিন্তু কিন্তু অসমৰে কিছুমান ডাঙৰ মানুহে সেইখন গামোচাৰ ওপৰেদিয়েই খোজকাঢ়ি পাৰ হৈ যায় কাৰণ তেওঁলোক ডাঙৰ মানুহ ঠিক কৈছে দোস্তি লাষ্ট উইক মাৰি দিয়া সেয়া দোস্তি তোমাৰ নিচা নাই হোৱা যিটো মানুহে মদ খাই নিচা নাই হোৱা বুলি কয় সেইটোৱে প্ৰকৃত মদাহী ব'লে যাওঁ নিচা হ'লে আবেগিক হৈ যাওঁ চিমন বাদ দিয়াহে দোস্তি ব'লা
কাইলৈ কিন্তু আকৌ খাম দেই খাবলৈ খাব লাগিব বলা বলা চিটি না মাল খাই কিন্তু তুমি বহুত হাল্লা কৰি দিলা দেই মোৰ ঘৰতো প্ৰব্লেম হয় কৈছো ন গম পোৱা অকল তোমাৰ ঘৰতে প্ৰব্লেম নহয় মোৰ ঘৰতো প্ৰব্লেম তুমিও বহুত হাল্লা কৰিছা চিমন তোমাৰ কাৰণেহে হ'ল এইবোৰ চব কথা কবলৈ আহিছা আচ্ছা শুনিছা সেইবোৰ বাদ দিয়া এতিয়া দেশৰ খবৰ কোৱা দেশৰ খবৰ আচ্ছা টিভিত নে ফেচবুকত নে হোৱাটছএপত নে টিকটকটোতো এতিয়া বন্ধ হৈ গ'ল তুমি কিহৰ খবৰৰ কথা সুধিছা কিবা এটা কোৱা যিটো চবতে চলি আছে খবৰ বিনোদ বুজিছা চিমন খবৰ বিনোদ তুমিতো কৰোণাটোৰ কথা গম পাইছাই বাদ বাকী চৰকাৰে বোলে ক'ৰবাৰ বাংলাদেশী এসোপা আনি অসমত সোমাবলৈ লৈছে বুজিছা সেইটো আকৌ কেনেকে হ'ব আমি ইয়াত থকাকেইটা এসাঁজ শান্তিকে খাবলৈ পোৱা নাই চৰকাৰে আকৌ সেইসোপা আনি বুজা বঢ়াই লৈছে সেইসোপা হেনো অসমৰে কাৰোবাৰ সন্তান বুজিছা কি কোৱা হে সেইসোপা হেনো অসমৰে কাৰোবাৰ ঠাল ঠেঙুলি বুজিছা মই তোমাক এনেকে বুজাব নোৱাৰিম বাদ দিয়াহে তাৰমানে কথা বিষম মই তোমাক কথাখিনি চিম্পুলকে ক'লো ইমান আইডিয়া নথকা মানুহতো যাৰ সন্তান হ'লেও হওক দিয়া ইয়াত আহিব লাগিলে মই কিন্তু লাচিতৰ তেজ দেখাই দিম তোমাক কৈ থলো চিমন মামা নাথাকিব পাৰে কিন্তু এই ভাগিনবোৰ এতিয়াও জীয়াই আছে ঠিক কৈছা দোস্তি মামাই কিন্তু ঢেৰ ভাগিন থৈ গৈছে সিহঁতি গম নাই পোৱা আহক সিহঁতি ইয়ালৈ খুৱাম ভীমকলটো না ভীমকল খাবলৈ দিলে নহ'ব ভীমকল খালে সিহঁতৰ বাহুত জোৰ বাঢ়িব সিহঁতক খাবলৈ নিদিয়াকে মাৰিব লাগিব আমি মই তোমাক কৈ দিছোঁ দোস্তি কৈ দিলোঁ আহিবলৈ দে সিহঁতক এনেকুৱা দাগ ঘূৰাম নহয় পলাব লাগিব এই ভাগিনৰ তেজ দেখা নাইতো আছে হেংদাং লোৱা নাই ল'লে হেংদাং কিন্তু ৰক্ষা নাই ঠিক কৈছা তুমি ঠিক কথাই কৈছা মই এবাৰ হেংদাং ল'লো যেতিয়া আৰু ৰক্ষা নাই দেই মই তোমাক দুটা দেখিছো যে চিমন তোমাৰ নিচা হ'ল তুমি সুধাকা মই আজি যে হেংদাং ল'লো দেই কাকো এৰাত নাই কাকো নিওঁ আজি মই কাকো নিওঁ চিমন এখন হেংদাং নহয় পেলাই দিয়া এইবোৰ কথা লাহে লাহে বেৰৰো কাণ থাকে বুজিছা এইকেইটাই মদ খাই ৰাস্তাত উৎপাত কৰি আছে বুলি যিয়ে হিটলাৰ ইহাখন চলিছে নহয় ভৰাই থৈ দিবগে নি
বুজিছা? বাদ দিয়া হে কথা ক'বলৈ আহিছে। আমুকাই কাউলে ভয় নাখায়। এই ভাগিনৰ তেজ থাকে মানে তুমি টেনশ্যন নল'বা। মদ খালে তুমি ভয় নকৰা, মই গম পাওঁ। আৱেগিক হৈ গ'লো দৃষ্টি। হ'লেও অসমীয়া মানুহবোৰ সজাগ হৈ থকাটো ভাল, নহ'লে এখন দেশ নহয় পৰদেশ হৈ যাব। বুজিছা? ঠিক কৈছা চিমন, তুমি ঠিক কথাই কৈছা। আৱেগিক কৰি তুলিলা তুমি ঠিক কথা কৈছা। আমি এতিয়া সজাগ হ'বৰ হ'ল। সকলো অসমবাসীকে কৈছো, জাতিভেদ বিচাৰ নকৰি সকলো এক হওক। নিজকে অসমীয়া বুলি ভাবক। আমি নিজৰ মাজতে যদি খোৱা কামোৰা কৰি থাকোঁ, কালিলৈ বিদেশী আহি আমাৰ মূৰৰ ওপৰত নাচিব, তেতিয়া কিন্তু বহুত দেৰি হৈ যাব। গতিকে অসমত থকা সকলোকে কৈছোঁ, ইয়াৰ বায়ু পানী খাই ইয়াতে জীয়াই থাকি নিজকে অসমীয়া বুলি ভাবিবলৈ শিকক। আৰু যদি নিজকে অসমীয়া বুলি ক'বলৈ লাজ পায়, তেতিয়াহ'লে গুচি যাওক ইয়াৰ পৰা। অসমীয়াৰ কথা কোনেও বেয়াকৈ নক'ব। গতিকে সকলোৱে একগোট হওক, প্ৰতিশ্ৰুতিবদ্ধ হওক যে আমি কোনো বহিৰাগত বিদেশীক অসমত সোমাবলৈ নিদিওঁ। জয় আই অসম। দেশ যায় যায় জাতি যায়